বহুদিন ধৰি আমি উপলব্ধি কৰিব পাৰিছোঁ BTCৰ যিটো 6 শিডিউল এৰিয়ালৈ অধিকাৰ আৰু অনধিকাৰ। গতিকে আমি সংবিধান মতে আমাৰ অজনজাতি মানুহখিনিয়ে যিখিনি অধিকাৰ পায় এইখিনি আমি অনুৰোধ কৰিম মাননীয় প্ৰমোদ বৰদেৱক। আমি যিখিনি ৰিজলিউশ্যন লৈছোঁ সেইটো মই জাষ্ট কৈ দিম। আমি ইয়াতে গণ অভিৱৰ্তনত ইংৰাজীত কৰিলে হ'ব। The non-tribal people living in the BTC area have full support to create the special economic zone. তো স্পেচিয়েল ইকনমিক জোন কৰাৰ কাৰণে আমি গোটেই সমৰ্থন দিছোঁ। ইয়াৰ পিছত এজ পাৰ কনষ্টিটিউশ্যন সংবিধান মতে অজনজাতি মানুহৰ যি অধিকাৰ আমি সংবিধানৰ গণ্ডিৰ ভিতৰতে আমি থাকি আমি বিচাৰিম। যি অধিকাৰ BTC চৰকাৰে এইটো ইমপ্লিমেণ্ট কৰিব লাগিব, এইটো আমি দাবী জনাইছোঁ। আৰু 6 শিডিউল এৰিয়াত ইয়াৰ পিছত এটা ফেমিলিত এটা চাকৰি এনিহাও এইটো আমাক অনুৰোধ কৰিছোঁ চৰকাৰক। ইয়াৰ পিছত আমাৰ যিটো নমেনক্লেচাৰ যিটো আছিলে কমিউনিটি ডেভেলপমেণ্ট, সেইটো নন ট্ৰাইবেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট বনাওক, আমি এইটো অনুৰোধ জনাম। আৰু ৰিজাৰ্ভেশ্যন পলিচি, যেহেতু 6 শিডিউল এৰিয়া নন ট্ৰাইবেল মানুহখিনিৰো যাতে ৰিজাৰ্ভেশ্যন থাকে এইখিনি আমি বিশেষভাৱে অনুৰোধ জনাম। এই 5টা ৰিজলিউশ্যন লেণ্ড ৰাইট, এইটো অকল লেণ্ড নহয়, মাটি অধিকাৰ, জুডিচিয়েল অধিকাৰ আৰু এডমিনিষ্ট্ৰেশ্যন অধিকাৰ সংবিধান মতে অসাংবিধানিকভাৱে আমাৰ নালাগে। 6 শিডিউল এৰিয়াৰ সংবিধান মতে যিখিনি পায় অজনজাতি মানুহে এইখিনি আমি দিবই লাগিব। গতিকে আমি মাননীয় প্ৰমোদ বৰদেৱক অনুৰোধ জনাইছোঁ আৰু এইখিনি তেওঁ যদি এইখিনি চিন্তা কৰে আমি তেখেতৰ লগত আছোঁ। এইখিনি হৈছে আজি ৰিলেশ্যন। কি কয় 18টা সংগঠন, 18টা সংগঠন আৰু 2-এটাও বেছি আছে। 18টা অজনজাতি, ইয়াত জনজাতি নাই। কাৰণ আহ্বান জনাইছিলোঁ আমি, যিহেতু ইয়াতে আমি আৰু অশান্তি নিবিচাৰোঁ BTCত। আমি কোনোবাই আহি 6 শিডিউল এৰিয়াটো ভাঙিব পাৰিব জানো? এইবিলাকতো অসম্ভৱ। গতিকে কাৰো কথা যাতে ভুল নাযায়, আমি ইয়াতে শান্তি বিচাৰোঁ, শান্তিৰ কাৰণে আমি থাকিম ইয়াতে। এইখিনি হৈছে কথাটো আৰু।